যিহেতু বতৰৰ ফল বতৰত খাব লাগে ভাবিলোঁ আজি ৰবাব টেঙা খাওঁ বুলি আৰু লগৰকেইটাকো ফোন কৰিলোঁ সিহঁতকেইটাও আহি আছে আৰু এতিয়া ধুনীয়াকৈ টেঙা পাৰি লওঁ আৰু একদম লোকেশ্যন বিচাৰি আমি পাই গ'লোহি পথাৰৰ মাজত আৰু আগলৈ ঢিপ এটা আছে তালৈকে গৈ আছোঁ আমি মানে তাত ধুনীয়াকৈ বহি পানি টেঙা খামগৈ আৰু চাওক সেউজীয়া এটা পৰিৱেশ ধুনীয়া লাগিছে আৰু এই চাইডে একদম পাই গ'লোহি আৰু আহিয়ে একদম টেঙা গুচোৱাত লাগি গৈছে আৰু এটাই দেখিবলৈ পাইছে এই চাইডে মোবাইলত ব্যস্ত কিবাকিবি চাই আছে বোলা মোবাইলত আৰু এই চাইডে আমাৰ ৰবাব টেঙা খাব হৈ গ'ল মানে বিতৰণ চলি আছে ধুনীয়াকৈ কলপাতত দি আছে আৰু এটাইতো ৰাৱণলি শাকে খোৱা ষ্টাৰ্ট কৰিয়ে দিলে আৰু ময়ো ধুনীয়াকৈ কলপাতত লৈ লৈছোঁ খাবৰ কাৰণে আৰু আপোনালোকৰ পিনে ৰবাব টেঙা খালে নাখালে কমেণ্ট এটা কৰিব নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ টাটা বাই বাই